নমস্কাৰ, মই ডক্টৰ গংগোত্ৰী বৰা, ফিজিঅথেৰাপিষ্ট, বৰ্তমান অসম ডাউনটাউন বিশ্ববিদ্যালয়ত ক্লিনিকেল ইনষ্ট্ৰাক্টৰ ৰূপে কৰ্মৰত। বৰ্তমান সময়ত কোভিড-19 মহামাৰী গোটেই বিশ্বতে দ্ৰুত গতিৰে বিয়পি পৰিছে আৰু এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ আমি নিজৰ স্বাস্থ্য তথা আমাৰ হাওঁফাওঁ সুস্থ আৰু সবল কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। এনে সময়ত আপোনালোকে নিজৰ ঘৰতে কিছু সহজ ফিজিঅথেৰাপি ব্যায়াম অনুশীলন কৰিব পাৰে। প্ৰথম ব্যায়ামটো হ'ল আপোনালোকে নিজৰ নাকেৰে উশাহটো লৈ মুখেৰে উশাহটো এৰিবলৈ চাব। মুখখন এনেকুৱা কৰিব যিদৰে আমি হুইচেল বজালে কৰোঁ আৰু এইটো কথাও মনত ৰাখিব যিমান সময় উশাহটো লয় তাৰ দুগুণ সময় উশাহটো এৰিবলৈ চাব। উদাহৰণ স্বৰূপে যদি 2 ছেকেণ্ড উশাহটো লয় 4 ছেকেণ্ডমান উশাহটো এৰিবলৈ চাব। ঠিক এনেদৰে। ইয়াৰ লগতে আপোনালোকে এখন হাত নিজৰ বুকুত ৰাখি ইখন হাত নিজৰ পেটত ৰাখিব পাৰে আৰু যেতিয়া উশাহটো আপোনালোকে ভিতৰলৈ লয় তেতিয়া নিজৰ পেটটো ফুলাব চাব বা বাহিৰলৈ কৰিব চাব আৰু যেতিয়া উশাহটো এৰিব মুখেৰে এৰিব তেতিয়া পেটটো ভিতৰলৈ কৰিব চাব। আৰু যদি আপোনালোকে উশাহ লোৱাত বিশেষ কষ্ট বা অসুবিধা পায় তেতিয়া ফিজিঅথেৰাপিষ্টৰ পৰামৰ্শ লওক। তাৰ উপৰিও মাস্ক পৰিধান কৰক, বিশেষকৈ ডাবল মাস্কিং, সঘনাই চাবোন পানীৰে হাত ধুওক, চেনিটাইজাৰ ব্যৱহাৰ কৰক, ইজনে আনজনৰ পৰা চকুত দূৰত্ব বৰ্তাই ৰাখক আৰু 18 বছৰৰ ওপৰৰ সকলো ব্যক্তিয়ে নিজৰ ওচৰৰ ভেকচিনেশ্যন চেণ্টাৰত গৈ কোভিড-19 প্ৰতিষেধক গ্ৰহণ কৰক আৰু এই প্ৰতিষেধক সম্পূৰ্ণভাৱে সুৰক্ষিত। আৰু চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ কোনো ঔষধ আপোনালোকে সেৱন নকৰিব। ধন্যবাদ।